এই কোঠাটোৰ পৰা কি মই বাচিব পাৰিম? এইটো কিমান ডেঞ্জাৰাছ আপুনি নিশ্চয় জানে। কোঠাটো দেখি ভয় লাগি আছে এতিয়াও। আপোনালোকে এনেকুৱা ঘড়ীটো নিশ্চয় দেখিছে য'ত পেণ্ডুলাম লাগি থাকে। সেই পেণ্ডুলামটো আজি আমালোকে এক্সট্ৰিম লেভেলত লৈ যাম, ইয়াৰ পৰিৱৰ্তে কোঠালৈ। হয়তো আপুনি জানে নে নাই, কিন্তু পেণ্ডুলামৰ লগত বহুতো আজব ঘটনা জড়িত হৈ আছে। সেইবোৰ হ'ল কেওছ। মই যদি বিচাৰোঁ ইয়াত মই বৰষুণো কৰাব পাৰিম আৰু বানপানীও আনিব পাৰিম। হয়, আপুনি ঠিকেই শুনিছে। কি মোৰ ওপৰত ভৰসা নাই নেকি? বাদ দিয়া, চায়েন্সৰ ওপৰত থাকিলেই হ'ল। পেণ্ডুলাম এটা কাম কেনেকৈ কৰে? পেণ্ডুলাম এটা শক্তি সংৰক্ষণৰ ভিত্তিত কাম কৰে, য'ত কাইনেটিক আৰু পটেঞ্চিয়েল এনাৰ্জি সদায় কনষ্টেণ্ট থাকে, যেতিয়ালৈকে বাহিৰৰ কোনো শক্তি প্ৰয়োগ কৰা নহয়। আমি কোঠাটোক পেণ্ডুলাম বনোৱাৰ আগতে আমাৰ মাজত থকা কিছুমান বস্তু লৈ আগতে ট্ৰাই কৰিম। আমালোকে এই বলটোৰে আগত ট্ৰাই কৰিম, কাৰণ মোক চায়েন্সৰ ওপৰত ভৰসা আছে, কিন্তু এই খুঁটাৰ ওপৰত নাই। পেণ্ডুলামৰ কাৰণে আমাৰ দেশী যোগাৰ বনাই লৈছোঁ। বলটোৰ পিছত হাতোৰেৰে ট্ৰাই কৰি আছোঁ। আপুনি ইয়াত ন'টিছ কৰিছে নে নাই, কিন্তু মই ইয়াত ছিংগল পেণ্ডুলাম ইউজ কৰি আছিলোঁ, কিন্তু আচল ফিজিচিষ্ট সিয়ে যিয়ে এটা ডাবল পেণ্ডুলাম ইউজ কৰিব, যিটো বনোৱা মোৰ বাবে আউট অফ বাজেটত। বাদ দিয়া। আৰু এইটো তেতিয়াই সম্ভৱ হ'ব যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। মই ইয়াত ডাবল পেণ্ডুলামৰ কথা ক'লোঁ, যিটো জনাটো খুবেই দৰকাৰ, যিটোৱে আমাৰ ইউনিভাৰ্চৰ ৰেণ্ডমনেছক ভালদৰে ডিফাইন কৰিব পাৰে। ডাবল পেণ্ডুলাম হৈছে এটা চিম্পল পেণ্ডুলামৰ লগত আন এটা পেণ্ডুলাম সংযুক্ত হৈ থকা এটা দোলন ব্যৱস্থা, অৰ্থাৎ এটা পেণ্ডুলামৰ লগত আন এটা পেণ্ডুলাম। কিন্তু ইয়াৰ গতি সাধাৰণ পেণ্ডুলামৰ দৰে নহয়। এইটো টোটেলি আনপ্ৰেডিক্টেবল হয়। এটা সৰু চেঞ্জে ডাঙৰ সম্ভাৱনা জন্ম দিয়ে। সেয়ে মই কৈছিলোঁ মই বানপানীও কৰাব পাৰোঁ। ডাবল পেণ্ডুলামৰ কথাই বেলেগ। চিমুলেশ্যনত দেখুওৱাৰ দৰে দুটা পেণ্ডুলাম মাত্ৰ 0.1 ডিগ্ৰী ডিফাৰেঞ্চত, কিন্তু ইহঁতৰ ফিউচাৰ কিমান আনপ্ৰেডিক্টেবল। সেয়ে মই কওঁ, ফিউচাৰৰ চিন্তা নকৰিবা, ফিউচাৰ কোনেও দেখা নাই।